অদ্ভুত ধৰণৰ এজোপা গছ। গছজোপাৰ ওচৰত গ'লে আপুনি ধৰিবই নোৱাৰিব যে গছজোপা আচলতে কি গছ। মজাৰ বিষয়টো হ'ল গছজোপাত ওলমি আছে মাথো জোতা আৰু জোতা। এই জোতাৰ গছৰ ওপৰতেই আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। গছজোপাৰ আচল নাম হৈছে কটন উড ট্ৰী, কিন্তু বৰ্তমানে এই নামেৰে খুব কম সংখ্যক মানুহেই চিনি পায়। অধিকাংশ মানুহে চিনি পায় জোতাৰ গছ বুলি। আমেৰিকাৰ নেভাডা ৰাজ্যৰ দুটা চহৰ এলি আৰু ৰেনোৰ মধ্যভাগত অৱস্থিত এই গছজোপাই মানুহৰ নজৰ কাঢ়িবলৈ সক্ষম হৈছে। সাধাৰণতে এই গছজোপাৰ উচ্চতা ৭০ ফুটৰ ওচৰা ওচৰি হয়। গছজোপাত ডালপাত অৰ্থাৎ শৰীৰৰ গোটেই অংশত ওলোমোৱা আছে মাথো জোতা আৰু জোতা। কোনো ধৰণৰ প্ৰতাৰণা বা টকা ৰোজগাৰৰ উদ্দেশ্য অবিহনে এক অজানা ধৰ্মবিশ্বাসৰ বাবেই বছৰৰ পৰ বছৰ ধৰি মানুহে জোতা ওলোমাই আহিছে। বৰ্তমানে গছজোপাৰ আচল নাম বিলুপ্তি ঘটি গছজোপাৰ নাম হৈ পৰিছে জোতাৰ গছ। হঠাৎ দেখি যিকোনো মানুহে ভুলকৈ ভাবি ল'ব পাৰে যে গছজোপা জোতাৰ গছ। পৰ্যটকসকলে খুবেই কৌতূহল হয় এই গছজোপাক লৈ। শুনা যায় এগৰাকী মহিলাই কোনো এক বিশেষ কাৰণত গছজোপাত প্ৰথম জোতা ওলোমাইছিল। তেতিয়াৰ পৰাই আৰম্ভ হয় গছজোপাত জোতা ওলোমোৱা প্ৰথা। তথ্যখিনি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব। ধন্যবাদ। এনেধৰণৰ আশ্চৰ্যজনক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ'